everyone, welcome back to my channel. So মই আকৌ আহিছো আপোনালোকৰ মাজলৈ লৈ এটা নতুন ভিডিও। আজি মই কোনো ৰেচিপিজ লৈ আহা নাই। তো আজি মই আনিছো এটা চ্যালেঞ্জ। চ্যালেঞ্জটো হৈছে এনেকুৱা চ্যালেঞ্জটো হৈছে আপোনাৰ জ্বলা খাব লাগিব। তো নতুনকৈ এইটো কিবা ট্ৰেন্ডিংত চলি আছে মই দেখা পাই আছিলো বহুত দিনৰ পৰা। ভাবিলো কি হয় চাও। তাৰপিছত মই অৰ্ডাৰ কৰিছিলো এইটো জলোচিপ নামৰ দুনিয়াৰ सबसे হটেষ্ট চিপ হয় বোলে এইটো। দামিও হয় কষ্টলি হয় তো মই ভাবিলো এইটো অৰ্ডাৰ কৰি চাও কি হৈছে জীৱনতো জ্বালাই খাইয়ে থাকো আৰু চাও বোলে জ্বালা এবাৰ কিনি আনি খাই চাও আৰু কি হয় তো হেতু কাৰণে মই এইটো অৰ্ডাৰ কৰিলো আজি এতিয়া আহি পাইছে তো এইটো আমি এতিয়া খুলি চাম আনবক্সিং কৰিম আনবক্সিং কৰি পেলাই আমি চাম এতিয়া হেতু কেনেকুৱা আৰু কিমান জ্বালা হ'ব পাৰে আমাৰ ভোট জলকীয়াতকেও বেছি জ্বালা হ'ব পাৰে নেকি তো চাম আহক আমি দেৰি নকৰি আহকচোন চাও চিপটোত কি আছে খুলি চাও টানটানা এইটোৱে হেতু চিপটো এইটো চাও মই দেখাই দি আছো এইটো একদম কফিনৰ ৰূপ দিছে একদম কফিন দেখিয়ে ভয় লাগিছে চাও বাৰু খাব পাৰিম নে নাই ইয়াতে কিবা কিবি লিখাও আছে লাষ্ট চিপ চ্যালেঞ্জ ওকে লাষ্ট চিপ চ্যালেঞ্জ ডু ইউ ডেয়াৰ Oh my god. Warning. It warning dia ase. Warning. Dekhibole paise sage etu. Warning. Straight from hell. Oh my god. Straight from hell. Can you handle this deadly chip? Sao baru. Nuara boli to eko kotha nai. Haha. Etu sauk. Etu only eta packet এয়াৰ ভিতৰত এটাই চিপছ আছে আৰু হেতুৰ দাম 199 ত এটা চিপছ আহিব মাত্ৰ চিপছ নহয় চিপ আৰু ইয়াতে লিখা আছে এনি লাষ্ট ৱৰ্ড এটো এনেটো খালি হাতৰে চুব মানা আছে তথাপি মই চুইছো বাৰু একো প্ৰবলেম নাই চাও বাৰু এতিয়া এইটো আমি খুলি চাম খুলি মানে খাইও চাম একেলগে দেখি ভয় লাগিছে বাৰু খাব পাৰিম নে নাই চাব লাগিব ৰব এটা কিবা লাগিব কাটিবলে এইটো এতিয়া মই কাটিম আৰু এখন লৈছো কেচিখনেৰে কাটি চাম এনেতো জলকীয়া খোৱা হেবিট আছে ভোট জলকীয়া খাও বাৰু মাজে খাই চাও বাৰু কি হয় ইমানো ভয় কৰা ভিতৰ নহয় মই চাই লও বাৰু আজি কি হয় বাপৰে পা গোন্ধ একেবাৰে কিবা বাপৰে ইমান কলা এইটো জ্বালাতে কলা নে কি হৈছে মই বুজি পোৱা নাই ইমানে কলা আৰু স্মেলটো যে লোভো লাগিছে কিন্তু স্মেলটো লোভনীয় হয় এইটো ভাঙি গৈছে এটাই পেকেট এটাই থাকে চিপ কিন্তু এইটো ভাঙি গৈছে মোৰ বাপৰে এতিয়া মই নাজানো পাৰিম নে নাই মোৰ দেখিয়ে কিবা লাগিছে স্মেলটো একদম খতৰনাক সঁচাকে ডেডলি হয় এইটো অলপকে খাই চাও নে গোটেইটো খাই দিও বেকআপ ৰাখিছো আৰু কিন্তু চাই লওঁ বাৰু এইটো অলপ খাই চাইছো ফাৰ্ষ্টতে জ্বালা আছে ভালেখিনি জ্বালা আছে গললৈকে গৈছে একদম গললৈকে কৈ গৈছে মানে মই আহিছে একদম কৈ গৈছে এইখিনি খাব পাৰিম নে নাই জানো আনিছো যেতিয়া খাই চাম 1 2 3 জয় বজৰংবলী
পানীৰ দুটা টুকুৰা হৈছিলে এটা টুকুৰা খালোঁ কাণেদি ধোৱা বাহিৰ হৈছে মোৰ গলেদি কৈ গৈছে চকু পানী Oh my god. দুটা আছিলে আৰু এটা finish sao কেনেকুৱা জ্বালা ভোট জলকীয়াতকৈ বহুত বেছি জ্বালা মই আহি আছোঁ গাইজ মই আহি আছোঁ কিবা এটা বেকআপ লৈ লওঁ নহ'লে আৰু হৈছে কালি ৰাতিপুৱা ৰিজাল্টটো এনেও মই ভালকৈ পাই যাম So guys, মই আকৌ আহিছোঁ এইটো খোৱাৰ 10 মিনিটমান পিছত মই আহিছোঁ এনেকুৱা জ্বালা বাপৰে বাপৰে কৈ গৈছে জুট পিনে দিয়ে গৈছে আৰু নোৱাৰিছোঁ একো ক'বলৈ আৰু একো কথা ওলাই নাহে so thank you for watching আপোনালোকে মোৰ ভিডিঅ'টো লাইক কৰিব সাবস্ক্ৰাইব কৰিব চেনেলটো শ্বেয়াৰ কৰিব so আজিলৈকে বাই বাই লগ পাম নেক্সট ভিডিঅ'ত thank you